সমগ্ৰ টাই আহোম জনগোষ্ঠীৰ লগতে অসমবাসী ৰাইজকো মেডাম মেফিৰ শুভকামনা যাচিছোঁ। ৰাতিপুৱা মই গুৱাহাটীত স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি উদ্বোধন কৰি আহিছিলোঁ আৰু গুৱাহাটীৰ পৰা মই লখিমপুৰ জিলালৈ গৈছিলোঁ নাওবৈচাৰ পিছত আজি খুমটাই। সভালৈ অহাৰ আগতে মৃণাল শইকীয়া ডাঙৰীয়াৰ প্ৰচেষ্টাত সুন্দৰভাৱে নিৰ্মাণ হোৱা এই আমাৰ নৰাগাঁও মিনি ষ্টেডিয়ামখন শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। খুব ধুনীয়াকৈ মৃণাল শইকীয়া ডাঙৰীয়াই অত্যন্ত মৰমেৰে ষ্টেডিয়াম নিৰ্মাণ কৰিছে। ছুইমিঙৰ ব্যৱস্থা আছে, বেডমিণ্টন, টেবুল টেনিছ, শ্বুটিং আৰু আৰ্চাৰী, লগতে জিমৰো ব্যৱস্থা আছে। খেলা আমাৰ বাবে খুব প্ৰয়োজনীয়। আজিকালি চাকৰি যেনেকৈ এটা কেৰিয়াৰ, খেলাও এটা কেৰিয়াৰ। আপোনালোকে জানি ভাল পাব যে আজিকালি খেলুৱৈসকলে যথেষ্ট উপাৰ্জন কৰে, দেশক প্ৰতিনিধিত্ব কৰে, ৰাইজক প্ৰতিনিধিত্ব কৰে আৰু আমাৰ গোলাঘাটৰ পৰাই লাভলীনা, নয়নমণিৰ দৰে প্লেয়াৰ বা খেলুৱৈ আজি অসমৰ গৌৰৱ বৃদ্ধি কৰিছে। জীয়াই থাকোঁতে কাৰো নামতে ষ্টেডিয়াম নহয়। আজি ৰাতিপুৱা মই লখিমপুৰ গৈছিলোঁ। লখিমপুৰত মই দেখিলোঁ লাভলীনা বৰগোহাঁই ষ্টেডিয়াম। ভোগেশ্বৰ বৰুৱা জীয়াই আছে। গুৱাহাটীত আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখনৰে নাম হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম। তাৰমানে খেলা এনেকুৱা এটা সম্ভাৱনা যে জীৱন কালতেই মানুহক তেওঁলোকে অন্তৰ জয় কৰে আৰু মানুহে তেওঁলোকক সন্মানিত কৰে। মই ইয়াত আই মাতৃসকল উপস্থিত আছে। ল'ৰা ছোৱালীক আপোনালোকে খেলা ধূলাত লগাই দিব। খেলা ধূলাত যোন ল'ৰা ছোৱালী লাগি থাকে, ড্ৰাগছ, মদ আদি লাইনত তেওঁলোক নাযায়। সেইকাৰণে অসমত আমি প্ৰত্যেকটো সমষ্টিতে একোটাকৈ সুন্দৰ ষ্টেডিয়াম বনাই দিছোঁ। গোলাঘাট, খুমটাই, দেৰগাঁও, বোকাখাট সকলোতে আজি আমি ষ্টেডিয়াম বনাইছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে যিসকলে পুলিচত চাকৰি বিচাৰে তেওঁলোকেও ষ্টেডিয়ামবিলাকত আহি আজিকালি ৰাতিপুৱাই দৌৰা প্ৰেক্টিছ কৰে। এতিয়া মৃণাল শইকীয়া ডাঙৰীয়াই মোক কৈছে যে ইয়াতে দৌৰিবৰ সুবিধাৰ বাবেও ট্ৰেক এটা বনাব। আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক খেলাৰ বাবে উৎসাহিত কৰিব। যি নহওক, আজি আমাৰ উদ্যমিতা অভিযানৰ সভা। খুমটাই সমষ্টিত 30,957 গৰাকী মহিলা এই উদ্যমিতা আঁচনিৰ পৰা উপকৃত হ'ব। 30,000 মহিলা। আজি আমাৰ সভাখনত কিমান মহিলা আছে যদি আমি ইয়াতে এগৰাকী এগৰাকীকৈ হিচাপ কৰোঁ, 30,000 মহিলা। উদ্যমিতা অভিযানৰ চেক দিওঁতে প্ৰত্যেক সভাতে মহিলাসকলক লগ পাওঁতে মোৰ যোৱা 2 মাহত 25 লাখ মহিলাক দৰ্শন কৰাৰ সৌভাগ্য